ধৰি লওক এটা ৰাতি আপুনি আৰামত শুই আছে। হঠাৎ এটা বিকট শব্দত আপুনি সাৰ পাই গ'ল আৰু সাৰ পাই উঠি আপুনি দেখিছে কেৱল জুই আৰু জুই, অৰ্থাৎ পৃথিৱীখন এফালৰ পৰা শেষ হৈ আহিছে। তেনেস্থলত আপুনি বাৰু কি কৰিব? আৰু কেতিয়াবা আপুনি ভাবি চাইছেনে, পৃথিৱীত এটা সময়ত প্ৰবল প্ৰতাপে ৰাজত্ব কৰা ডাইনাছৰবোৰ শেষ হৈ যোৱাৰ দৰেই আমাৰ মানৱ জাতিও যদি কোনোবা এদিনা পৃথিৱীৰ পৰা নোহোৱা হৈ যায়, তেতিয়া বাৰু কি হ'ব? আচৰিত যেন লাগিছে নহয় বন্ধুসকল? তেতিয়াহ'লে বলক এনেধৰণৰ আচৰিত যেন লগাই কিন্তু যোৱা কেইদিনমান ধৰি চৰ্চাৰ কেন্দ্ৰবিন্দুত পৰিণত হোৱা এটি বিশেষ টপিকৰ ওপৰত আমি এই ভিডিঅ'টিত আলোচনা কৰোঁ। বন্ধুসকল, ভিডিঅ'টি শেষলৈকে নিশ্চয় চাব, কাৰণ তেতিয়াহে আপোনালোকে ঘটনাটোৰ প্ৰকৃত ৰহস্য উদ্ঘাটন কৰিব পাৰিব আৰু লগতে এটা শুদ্ধ আৰু সত্য তথ্য লাভ কৰিব। বন্ধু বান্ধৱীসকল, যোৱা কেইদিনমানৰ পৰা পৃথিৱীৰ প্ৰায় সকলো দেশৰ নিউজ পেপাৰ আৰু নিউজ চেনেলসমূহত এটি বিশেষ ধৰণৰ বাতৰিয়ে ঠাই পাইছে যে 29 এপ্ৰিলত পৃথিৱী ধ্বংস হ'ব। প্ৰকৃততে বিজ্ঞানীসকলৰ মতে 29 এপ্ৰিল অৰ্থাৎ আজিৰ দিনটোতেই এটা বৃহৎ আকাৰৰ উল্কাই পৃথিৱীৰ কক্ষপথৰ প্ৰতি ভাবুকিৰ সৃষ্টি কৰিব। কিন্তু বন্ধু বান্ধৱীসকল, আমি নজনাকৈ আমাৰ পৃথিৱীৰ ওপৰত এনেধৰণৰ উল্কাৰ বৰষুণ প্ৰায় সদায়ে 1ৰ পৰা লাখৰ ভিতৰত হৈ থাকে, যিবোৰক আমি খালী চকুৰে দেখি নাপাওঁ। আৰু তাৰ মাজতে যিবোৰক আমি খালী চকুৰে দেখা পাওঁ, সেইবোৰকে আমি সাধাৰণতে পপীয়াতৰ আখ্যা দিওঁ। কিন্তু আমি আজি কথা পতা উল্কাপিণ্ডটো এইবোৰতকৈ অলপ বেলেগ। ইয়াৰ আকাৰ প্ৰকৃতি কেনেধৰণে বেলেগ, বলকচোন আমি এই ভিডিঅ'টিত আলোচনা কৰোঁ। বিজ্ঞানীসকলে এই বিশেষ উল্কাপিণ্ডটোৰ বিষয়ে আজিৰ পৰা প্ৰায় 20 বছৰ আগতেই অৱগত হৈছিল, অৰ্থাৎ 1998 চনতেই এই বিশেষ ধৰণৰ উল্কাপিণ্ডটিৰ প্ৰথম আৱিষ্কাৰ কৰা হৈছিল আৰু সেয়েহে ইয়াৰ নামো ৰখা হৈছিল 1998 OR2। আকাৰত এই বিশেষ ধৰণৰ উল্কাপিণ্ডটো 4.1 কিলোমিটাৰ ডাঙৰ। যদি সহজ অৰ্থত আমি বুজিব লাগে, তেনেহ'লে ই হৈছে হিমালয় পৰ্বতৰ আধা। কিন্তু বন্ধু বান্ধৱীসকল, এই বিশেষ ধৰণৰ উল্কাপিণ্ডটোৱে বাকী উল্কাপিণ্ডসমূহৰ দৰে কোনো গ্ৰহৰ চাৰিওফালে নঘূৰি সূৰ্যৰ চাৰিওফালে নিজকে প্ৰদক্ষিণ কৰে। সেয়েহে বিজ্ঞানীসকলে এই সন্দৰ্ভে এক প্ৰকাৰ একমত হৈ উঠিছিল যে কোনোবা দিনা হয়তো ই আহি পৃথিৱীৰ সৈতে সংঘৰ্ষৰ সৃষ্টি কৰিব। আৰু শেহতীয়াকৈ প্ৰচাৰ হোৱা এক বিশেষ ধৰণৰ আলোকচিত্ৰই এই বিশেষ সন্দেহক আৰু বেছি ঘনীভূত কৰাৰ লগতে পৃথিৱীৰ মানুহক আৰু বেছি শংকিত কৰিছিল। এই বিশেষ আলোকচিত্ৰখনত দেখা সেই সৰু দটটোৱে হৈছে এই বিশেষ ধৰণৰ উল্কাপিণ্ডটো। যদিও দেখাত ই সৰু, কিন্তু ই প্ৰবল বেগেৰে অৰ্থাৎ ঘণ্টাত প্ৰায় 31,000 কিলোমিটাৰ বেগেৰে পৃথিৱীৰ ফালে ধাৱমান হৈছে। আৰু ইমান বেগত আহি যদি ই কেনেবাকৈ পৃথিৱীৰ লগত খুন্দা খায়, তেতিয়াহ'লে পৃথিৱীৰ কি অৱস্থা হ'ব তাক জানিবলৈ আমি উভতিব লাগিব 6.5 কোটি বছৰ আগলৈ। সেই সময়ত পৃথিৱীত ডাইনছৰৰ যুগ আছিল আৰু ডাইনছৰসমূহক পৃথিৱীৰ পৰা নিশ্চিহ্ন কৰিছিল ঠিক এনেধৰণৰে উল্কাপিণ্ডৰ বিস্ফোৰণে। কিন্তু বন্ধুসকল, আমি মানৱ জাতিয়ে ইয়াৰ পৰা চিন্তিত হোৱাৰ কোনো প্ৰয়োজন নাই বুলি ইতিমধ্যেই বিজ্ঞানীসকলে আমাক জনাইছে। বিজ্ঞানীসকলে গৱেষণা কৰি আমাক জানিবলৈ দিছে যে পৃথিৱীৰ পৰা এই উল্কাপিণ্ডটো এক নিৰ্দিষ্ট দূৰত্বেদি আঁতৰি যাব। তো আপুনি ভিডিঅ'টো চাই থকা সময়ত, অৰ্থাৎ এই সময়ত হয়তো আমি পৃথিৱীবাসী এই উল্কাপিণ্ডৰ পৰা সম্পূৰ্ণৰূপে নিৰাপদ হৈ পৰিম। বিজ্ঞানীসকলৰ গৱেষণাত প্ৰমাণ পোৱা অনুসৰি এই উল্কাপিণ্ডটো পৃথিৱীৰ পৰা 16.4 লুনাৰ ডিষ্টেঞ্চত আঁতৰি যাব, অৰ্থাৎ সিমানকণ দূৰত্বত আমি পৃথিৱীৰ পৰা চন্দ্ৰলৈ 16 বাৰ অহা যোৱা কৰিব পাৰিম। গতিকে পৃথিৱীবাসী চিন্তা হোৱাৰ কোনো কাৰণ নাই বুলি ইতিমধ্যেই আমাক বিজ্ঞানীসকলে ক্লেৰিফিকেশ্যন দিছে। ৰ'ব বন্ধুসকল, ইমান সোনকালে ভিডিঅ'টি স্কিপ নকৰিব, কিয়নো এতিয়াও এদল বিজ্ঞানীয়ে সন্দেহ প্ৰকাশ কৰিছে যে যিহেতু এই বিশেষ ধৰণৰ উল্কাপিণ্ডটোৱে সূৰ্যৰ চাৰিওফালে প্ৰদক্ষিণ কৰে, সেয়েহে ভৱিষ্যতে আকৌ এদিন পৃথিৱী হয়তো ইয়াৰ সংস্পৰ্শলৈ আহিব পাৰে। আৰু তেতিয়া যদি পৃথিৱীৰ মধ্যাকৰ্ষণ শক্তিয়ে ইয়াক নিজৰ ফালে আকৰ্ষণ কৰে, হয়তো পৃথিৱীবাসীৰ বাবে এক ভয়ংকৰ দিন হিচাপে চিহ্নিত হ'ব পাৰে। বিজ্ঞানীসকলৰ মতে 2059 চনত ই পুনৰ পৃথিৱী পৃষ্ঠৰ ওচৰ চাপিবহি। লগতে আন এদল বিজ্ঞানীৰ মতে 2029 চনৰ এপ্ৰিল মাহৰ মাজভাগত আন এটা সৰু উল্কাই পৃথিৱী পৃষ্ঠত খুন্দা মৰাৰ প্ৰায় 3% সম্ভাৱনা আছে। অৱশ্যে সেই উল্কাটো বৰ্তমানৰ উল্কাপিণ্ডৰ তুলনাত বহু গুণে সৰু, গতিকে বন্ধুসকল চিন্তাৰ কোনো কাৰণ নাই।
আৰু তেতিয়ালৈ হয়তো আমাৰ প্ৰযুক্তিবিদ্যা ইমানেই উন্নত হৈ পৰিব যে আমি নিজৰ ইচ্ছামতে পৃথিৱীকে ধৰি সমগ্ৰ সৌৰজগতৰ গ্ৰহসমূহক মহাকাশত নচুৱাই ফুৰিব পাৰিম। এনেধৰণৰ সম্ভাৱনাৰ আঁত ধৰিয়েই বিজ্ঞানীসকলে কৰা গৱেষণাৰ ওপৰত আৰু সেই গৱেষণাৰ ফলশ্ৰুতিতেই ভৱিষ্যতে আহিবলগীয়া এক নতুন যন্ত্ৰৰ ওপৰত আপোনালোকৰ জানিবলৈ যদি আগ্ৰহ আছে তেনেহ'লে তলত কমেণ্ট কৰক। গতিকে বন্ধু বান্ধৱীসকল আজিলৈ ইমানেই। ভিডিঅ'টি চাই কেনে পালে নিশ্চয় জনাবলৈ নাপাহৰিব আৰু ভিডিঅ'টি চাই যদি অলপ হ'লেও ভাল পাইছে তেনেহ'লে ভিডিঅ'টিত প্লিজ এটা লাইক কৰি দিব। লগতে আমাৰ চেনেলটি ছাবস্ক্ৰাইব কৰি তাৰ কাষতে থকা বেল আইকনটো প্ৰেছ কৰিবলৈ নিশ্চয় নাপাহৰিব।